গ্ৰন্থখন আমি লঞ্চ কৰিছোঁ আৰু আপোনালোকে তাৰ পৰা গ্ৰন্থখন ক্ৰয় কৰিব পাৰিব আৰু এই গ্ৰন্থখনত আমি কোনো ধৰণৰ চিটিং চাৰ্জ ৰখা নাই। মূল দামতে আপোনালোকে গ্ৰন্থখন ক্ৰয় কৰিব পাৰিব। আমাৰ ৱেবছাইটটো হ'ল www.bhasapublication.in আৰু এইখিনিতে আৰু এটা কথা আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমাৰ ভাষা প্ৰকাশনৰ তৰফৰ পৰা এখন ই-মেগাজিন প্ৰকাশ পাব। ইতিমধ্যে এই মেগাজিনখনৰ কাম সম্পূৰ্ণ হৈছে। আমি অহা কাইলৈ বা পৰহিলৈ ডেটটো ঠিক হোৱা নাই। আমি সন্ধিয়া 7:30 বজাত আমি গুগল মিটৰ জৰিয়তে আমাৰ ই মেগাজিনখন উন্মোচন কৰিম। আৰু ইতিমধ্যে আমাক কথা দিছে আমাৰ শিক্ষাগুৰু ডক্টৰ অৰূপজ্যোতি চৌধুৰী ছাৰ। তেখেত বৰ্তমান KK হিন্দী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰ। ছাৰে আমাৰ ই মেগাজিনখন উন্মোচন কৰিব। আমি আমাৰ গ্ৰুপত লিংকটো প্ৰদান কৰিম, আপোনালোকে সংযুক্ত হ'ব পাৰিব। আমি এতিয়া আহিছোঁ শলাগৰ পৰাই কাৰ্যসূচীলৈকে। মই প্ৰথমে ভাষা প্ৰকাশনৰ তৰফৰ পৰা আমি শলাগ যাচিছোঁ আমাৰ অধ্যক্ষ শ্ৰদ্ধা মুকুট শৰ্মা দেৱক। তেখেতে এনেধৰণৰ কিছুমান ভাল বিষয়বস্তুৰ লগত সংগতি থকা গ্ৰন্থ প্ৰকাশৰ কাৰণে তেখেত আগবাঢ়ি আহিছে আৰু আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত তেখেতৰ যি অৰিহণা, তেখেতৰ যি পৃষ্ঠপোষকতা, তাৰ কাৰণে আমি তেখেতক প্ৰথমে শলাগ যাচিছোঁ আৰু আমি আশা কৰিম অনাগত দিনত যাতে তেখেতে এনেধৰণৰ খুব ভাল গ্ৰন্থ প্ৰকাশ কৰি আমাৰ অসমীয়া পাঠক সমাজক উপকৃত কৰে। মই শলাগ যাচিব লাগিব প্ৰথমে আমাৰ আজিৰ উন্মোচক ডাক্তৰ নৰেশ্বৰ শৰ্মা দেৱক। তেখেত মোৰ অতিকৈ শ্ৰদ্ধাৰ নমস্য ব্যক্তি। তেখেতে ইতিমধ্যে আপোনালোকে গম পাইছে যে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত তেখেত জড়িত। পুৰণাধাৰাৰ দৰে এটা অসমৰ অগ্ৰণী সামাজিক দাতব্য অনুষ্ঠানৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত। আৰু দৰং জিলাৰ চিপাঝাৰৰ ব্যাসপাৰা গাঁৱত তেখেতে গত বহু বছৰ ধৰি তেখেতে বিনামূলীয়াকৈ দুখীয়া দৰিদ্ৰ ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰি আহিছে আৰু তেখেতে কেঞ্চাৰৰ ওপৰত এখন ভাল গ্ৰন্থ ৰচনা কৰিছে। আৰু মই ডক্টৰ নৰেশ্বৰ শৰ্মা ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ, শলাগ যাচিছোঁ। ইমান ব্যস্ততাৰ মাজতো তেখেতে আমাৰ মাজত আহি আজি ভাষা প্ৰকাশনৰ এই গ্ৰন্থখন উন্মোচন কৰা হৈছে আৰু অনাগত দিনতো ভাষা প্ৰকাশনে মঞ্চে তেখেতক পাম বুলি আমি আশা কৰিছোঁ। সহায় সহযোগী আমি আশা কৰিছোঁ। তেখেতলৈকে শলাগ যাচিছোঁ। আমি শলাগ যাচিছোঁ ডক্টৰ ৰোমান শৰ্মা ছাৰদেৱক। তেখেতে পদ্মশ্ৰী